বন্ধু বান্ধৱীসকল, আমি এতিয়া এটা চেলোৱাৰ কামিজ যিটো থ্ৰী পিছৰ ওপৰৰ টপ তাৰ এটা মেজাৰমেণ্ট লৈ দেখুৱাম। এই মেজাৰমেণ্টটো কেনেকৈ ল'ব লাগে চাওক। এই মেজাৰমেণ্টটো ল'বৰ কাৰণে আমি প্ৰথমতেই ইয়াৰ লেংথ মেজাৰমেণ্ট গোটেইখিনি কাষ্টমাৰৰ ওপৰতে ডিপেণ্ড কৰিব। কাষ্টমাৰে কিমানখিনি লেংথ দিব তেওঁৰ পৰা জানি প্ৰথমতে আমি লেংথটো ল'ম। লেংথটো লোৱাৰ সময়ত কান্ধৰ এই যে হেৰিটো আছে মিডিলটো, এই মিডিলৰ পৰা আমি ফিটাটো ধৰিম। ইয়াত আমি ফিটাটো এনেকৈ এৰি যিমানখিনি দীঘল লাগে আমি ইয়াত এই দীঘলৰ এই মেজাৰমেণ্টটো ঠিক বৰাবৰ এনেকৈ হ'ব। য'ত যিমানটো দীঘল দিয়া হ'ব ইমানখিনি ফিটাৰটো ধৰি এনেকৈ আগফাল দি এইটো চিধাকৈ লোৱা হ'ব। এইটো হ'ব আমাৰ দীঘল যিটো লেংথ, এই দীঘল লোৱাৰ চিষ্টেমটো। ইয়াত আমি দীঘলটো ল'লোঁ, এই দীঘলটো ইয়াত 40। এতিয়া লেংথৰ পিছত এতিয়া আমি যিটো মেজাৰমেণ্ট ল'ম এইটো হ'ব বডি। জেন্টছৰ ক্ষেত্ৰত বডি এটাই বডি লোৱা হয়। ইয়াত আমি 3টা বডিৰ মেজাৰমেণ্ট ল'ম, এটা ওপৰৰ, এটা মাজৰ, এটা কঁকালৰ, এনেদৰে ল'ম। তো বডিৰ মেজাৰমেণ্টটো লোৱাৰ সময়ত প্ৰথমত এনেকৈ দি এই ফিটাটো এইটো মেজাৰমেণ্টত ৰাখিব। এই দুটা আঙুলি ভিতৰৰ ফালে সোমাই এইটো এনেকৈ ল'ম। ইমান ইয়াত 36 পালোঁ আমি ওপৰৰ মেজাৰমেণ্টটো। এতিয়া ইয়াত ফিটাটো অলপ নমাই বডিৰ মিডিল মেজাৰমেণ্টটো আহিব। ইয়াত আমি মেজাৰমেণ্টটো এনেদৰে ল'ম 37। এতিয়া ইয়াৰে অলপ তলত ইয়াত কঁকালৰ মেজাৰমেণ্টটো ল'ম। এইদৰে দুটা আঙুলি ভিতৰতে থাকিব 31। এইদৰে হ'ব বডিৰ মেজাৰমেণ্টটো। আমি ইয়াৰ পিছত যিটো আমাৰ মেজাৰমেণ্ট থাকি গৈছিল সেই মেজাৰমেণ্টটো আহিব হিপ। আমি ইয়াত হিপৰ মেজাৰমেণ্টটো ল'ম এনেদৰে। বডিৰ মেজাৰমেণ্টৰ পিছত আমি যি মেজাৰমেণ্টটো ল'ম সেইটো হ'ব শোল্ডাৰৰ মেজাৰমেণ্ট কান্ধৰ এইটো জইনৰ পৰা ঠিক এইটো জইন, এই দুটা জইনৰ যিমানখিনি মেজাৰমেণ্ট হয় সিমানখিনি মেজাৰমেণ্ট। শোল্ডাৰৰ মেজাৰমেণ্টটো আমি ইয়াৰ পৰা ঠিক এই মেজাৰমেণ্টখিনি ল'ম। ইয়াত এইটো মেজাৰমেণ্ট আহিব 15। আছে এনেদৰে ল'ব লাগিব, যিহেতু এইটো কলাৰ নোহোৱা যিটো চেলোৱাৰ কামিজ হ'ব সেইটো হ'ব, কলাৰ নথকা হ'ব, সেইকাৰণে 15। এতিয়া শোল্ডাৰৰ পিছত আমাৰ যিটো মেজাৰমেণ্ট আহিব, আমি য'ৰ পৰা শোল্ডাৰৰ মেজাৰমেণ্টটো লৈছিলোঁ ঠিক তাৰ পৰা আমি হাতৰ যিটো লেংথ এই বস্তুটো ল'ম। আমাৰ হাতৰ ইয়াত শোল্ডাৰৰ মেজাৰমেণ্টটো লৈছিলোঁ, ইয়াৰ পৰা ঠিক পোনে আমি এতিয়া হাত যদি সৰু হয় সৰু দিব, যিমানটো কাষ্টমাৰৰ লাগে ইমানটোৱে দিব, এনেদৰে ধৰি দিব। তো ইয়াত মই 3/4 যিটো 3/4 হয় এইখিনি ল'ম। তো ইয়াত 3/4 আমি 15 ইঞ্চি ইয়াত ল'ম। হাতত লোৱাৰ লগে লগে ইয়াৰ যিটো নেকি গোলাই গেৰটো এইটো আমি ল'ম, এইটো ইয়াত 10 ইঞ্চি। ইয়াৰ পিছত আৰু এটা মেজাৰমেণ্ট, সচৰাচৰ চেলোৱাৰ কামিজৰ তলৰ যিটো পানাটো থাকে, গেৰটো থাকে, কোনোবাই অলপ বেছি দিয়ে, কোনোবাই অলপ কম দিয়ে। সেইটো কাষ্টমাৰৰ ওপৰতে ডিপেণ্ড কৰিব কাষ্টমাৰে কিমানখিনি দিয়ে। এইটো এনেদৰে মেজাৰমেণ্ট লোৱা হ'ব। ঠিক এইদৰে এইটো মেজাৰমেণ্ট যদি আপোনাৰ প্ৰব্লেম হ'ল লৈ ল'ব। আমি ইয়াত পালোঁ 22। ইয়াৰ মেজাৰমেণ্টটো তলৰ ডাউন
22 এতিয়া ডিঙিৰ মেজাৰমেণ্টটো এইটো ঠিক ইয়াৰে মেজাৰমেণ্টটো লৈ আমি এইদৰে ল'ম টু 7 যদি কোনোবাই অলপ তলফালে দিয়ে 8 ওপৰত 6 বা 7 ইয়াত যিটো মেজাৰমেণ্ট আছে ঠিক আমি এই মেজাৰমেণ্টটো এইদৰে ল'ম 7 তে ফ্ৰণ্ট পাৰ্টৰ ডিঙিটো য'ৰ পৰা আমি লৈছিলোঁ তাতে আমি ফিতাটো ধৰি ঠিক এইদৰে ডিঙিটো অলপ নমাই ইফালে দিব লাগে তে ইয়াত ডিঙিটো নমাই আমি 8 ইঞ্চিত দিম ডিঙিৰ আগফালটো 7 বেকফালটো 8 তে বন্ধুসকল আমি সেলোয়াৰ কামিজৰ যিখিনি মেজাৰমেণ্ট যিদৰে ল'ব আমি লওঁ সেইদৰে আমি আপোনালোকক দেখুৱাইছোঁ যদি এইখিনিত আপোনালোকৰ বুজাত কিবা প্ৰব্লেম আছে নিশ্চয় কমেণ্ট কৰি জনাব হয় বন্ধু বান্ধৱীসকল এইখিনি আছিল এটা সেলোয়াৰ কামিজ মেজাৰমেণ্টৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ কাটিং আৰু চিলাই দেখুৱাম সেইখিনি চোৱাৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ